নেপোলিয়ান বোনাপাৰ্টে কৈছিল, তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেই বুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? এলবাৰ্ট গিয়ৰ্গাই কৈছিল, আনে দেখা বস্তুবোৰ তুমিও দেখা, কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা, তেতিয়া তুমি এটা নতুন বস্তু আৱিষ্কাৰ কৰা। ডেল কাৰ্নেগীয়ে কৈছিল, এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে, তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰহে ওপৰত। ডেল কাৰ্নেগীয়ে কৈছিল, এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰা সদায় শিক্ষা লৈ আগবাঢ়ে। D.H. লৰেন্সে কৈছিল, প্ৰেম হৈছে এনে এক জীৱন পুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয় অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি। স্বামী বিবেকানন্দই কৈছিল, ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ। বিখ্যাত ৰাজনীতিবিদ এন বান্দয় পাক্য কৈছিল, কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব, হতাশ নহ'ব কাহানিও। যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰ যন্ত্ৰবহ কাম কৰি যাব। উইলিয়াম এডৱাৰ্ডে কৈছিল, প্ৰকৃতিকূলতাই কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। অভিনয় শিল্পী মৰিছ চেভালিয়াই কৈছিল, সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুটলিব পাৰে। ছক্ৰেটিছে কৈছিল, আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়া যোগ্যতা অৰ্জন কৰিব পাৰিবা। ছেমুৱেল বাটলাৰে কৈছিল, মহৎ কাৰ্য সমাধান কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগমী মন আৰু আনডাল হ'ল আদৰ্শ। ভূপেন হাজৰিকাদেৱে কৈছিল, গভীৰ অমানিশা অথবা কাল ৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। স্বামী বিবেকানন্দদেৱে কৈছিল, যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰ অদম্য উৎসাহেৰে তথা দুইজৰ সাহসেৰে আগবাঢ়া, তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। ছাৰ জোচুৱাই কৈছিল, কৰ্মৰ সাফল্য লাভ কৰিবলৈ যিসকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধূলিলৈকে একেৰাহে নিজৰ কামত
লাগি থাকিব লাগিব। লৰ্ড চেষ্টাৰফিল্ডে কৈছিল, যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়। অথচ যিসকলে সদায় কামতে ব্যস্ত হৈ থাকে, তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়। নেপোলিয়ন বোনাপাৰ্টে কৈছিল, জীৱনৰ অন্য নাম সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ দৰে যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। ৰাজা ৰামমোহন ৰায়দেৱে কৈছিল, আনক কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছোঁ সেইটোহে ভবা বেছি প্ৰয়োজন। প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ'লেই দহৰ তথা দেশৰ সেৱা কৰা হ'ব। লিঅ' টলষ্টয়ে কৈছিল, জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মজাৰী আদৰ্শ জীপাল হৈ থকাটোহে। কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথো সুকৰ্মৰাজিৰ দ্বাৰাহে। মহান ফুটবলাৰ পেলে কৈছিল, সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে আহে। সফলতাৰ লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। ডেভিড ফ্ৰষ্টই কৈছিল, সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহক বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। ঋকবেদে কোৱা মতে, এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলন দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। পল ৰবচনে কোৱা মতে, তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবন্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ'বা। তুমি দেখিবা যে মৰুভূমিত জীৱন আছে, আকাশত তৰা আছে। জীৱনটো এটা উৎসৱ, কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছোঁ। ৰিচাৰ্ডৰ মতে, এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰটো সেইদৰে ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেনেদৰে চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনেদৰে কটকটীয়া। তুমি যদি সৰহ দিন জীয়াই থাকিবলৈ মন কৰা, তেন্তে বহি সময় নষ্ট নকৰিবা।
ডেল কাৰ্নেগীৰ মতে আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপুনি। ভালেই হওক বেয়াই হওক, নিজৰ বাগিচাৰ পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। সুন্দৰ হওক বা অসুন্দৰেই হওক, আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব। গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছৰ মতে মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদৰ অনুশীলন কৰাহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ক, তেতিয়াই দৰ্শনে পাতনি মেলে। আব্ৰাহাম লিংকনৰ মতে স্বীকাৰ কৰা মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰে মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰীয়া কাম। অতীত যিয়েই নহওক, লাগি থকা শক্তি থাকিলে মানুহৰ ভৱিষ্যতে সুন্দৰ হৈ উঠে। ফৰাচী সাহিত্যিক নোবেল বঁটা বিজয়ী আন্দ্ৰে জিন্দা কৈছিল, প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা। নিজৰ শক্তি, ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰতা কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই। নিজকে বাৰম্বাৰ এই কথাটোকেই ক'ব যে মই, এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা অভিপ্ৰায়ৰ ওপৰত। গৌতম বুদ্ধদেৱে কৈছিল, কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা। সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ এনে কোনো ধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ'ব লগা হয়। মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিও সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰোণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা। তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহওক, বিশ্বজগতৰ প্ৰতিটো জীৱ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰোণা।